গুৱাহাটী উচ্চ ন্যায়ালয়ে বাংলাদেশী নাগৰিকৰ সন্দৰ্ভত ঐতিহাসিক ৰায়দান কৰাৰ পিছত বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে সৰব হৈ উঠিছে জাতীয় সংগঠনসমূহ। আজি শিৱসাগৰ জিলা ছাত্ৰ সন্থাই জয়সাগৰ তিনিআলিৰ পৰা ৮০গৰাকী সন্দেহযুক্ত বাংলাদেশী নাগৰিকক আটক কৰি শিৱসাগৰৰ জয়সাগৰ আৰক্ষী থানাত গোচন যায়। অসমত বাংলাদেশী নাগৰিকৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে এক ৰায়দান কৰাৰ পিছতেই শিৱসাগৰতো সন্দেহজনক নাগৰিকসকলৰ বিৰুদ্ধে জাতীয় সংগঠনসমূহ সৰব হৈ উঠিছে। বৃহস্পতিবাৰে শিৱসাগৰ জয়সাগৰ অঞ্চলৰ পৰা ছাত্ৰ সন্থাৰ কৰ্মীসকলে মহিলা আৰু শিশুসহ ৮০গৰাকী সন্দেহজনক বাংলাদেশী নাগৰিকক আটক কৰি জয়সাগৰ আৰক্ষীক গতাই দিয়ে। শিৱসাগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত হাজিৰা কাম কৰা এই লোকসকলে শেহতীয়াকৈ উজনি অসমত চলা বাংলাদেশী বিৰোধী অভিযানত শংকিত হৈ বিলাচীপাৰা, লাহৰীঘাট, নগাঁও আদি ঠাইলৈ যাবৰ বাবে বাছলৈ অপেক্ষা কৰি থকাৰ সময়তে জয়সাগৰৰ পৰা ছাত্ৰ সন্থাৰ কৰ্মীসকলে তেওঁলোকক আটক কৰে। আনহাতে শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই সন্দেহজনক নাগৰিকক আমদানি কৰি বিভিন্ন হাজিৰা কামত নিয়োগ কৰা ঠিকাদাৰসকলক তেনে কামৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে।